আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। লিংক পান উইথ আধাৰ। পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ সময়সীমা পুনৰ বৃদ্ধি 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে অন্তিম তাৰিখ। কেন্দ্ৰীয় চৰকাৰে পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ সময়সীমা 30 জুন 2021 পৰা 30 ছেপ্টেম্বৰ 2021 বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ সময়সীমা 30 জুন 2021 পৰা 30 ছেপ্টেম্বৰ 2021 বিদ্ধি কৰিছে। এই তথ্য বিত্ত ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে দিছে। লিংক নকৰিলে অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড। আয়কৰ বিভাগৰ মতে যদি পেন কাৰ্ডৰ ধাৰকসকলে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আধাৰৰ সৈতে পেন কাৰ্ড লিংক নকৰে তেন্তে পেন কাৰ্ড নিষ্ক্ৰিয় কৰা হ'ব, অৰ্থাৎ ই কাম নকৰিব। যিসকল লোকে পেনৰ কথা উল্লেখ কৰিব লাগিব তেওঁলোকে বিত্তীয় লেনদেন কৰিব নোৱাৰিব। ইয়াৰ উপৰিও জৰিমনাও পৰিশোধ কৰিব লাগিব। SMS প্ৰেৰণ কৰি কেনেকৈ আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰিব পাৰি। ইয়াৰ বাবে আপুনি আপোনাৰ ফোনত UIDPAN টাইপ কৰিব লাগিব। তাৰপিছত 12টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰক, 10টা সংখ্যাযুক্ত পেন নম্বৰ টাইপ কৰক আৰু 567678 বা 56161 নম্বৰত SMS-টো প্ৰেৰণ কৰক। উদাহৰণস্বৰূপে UIDPAN 11122223333 AAAPA 9999Q এনেকৈ আপুনি চেণ্ড কৰিব পাৰে। পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাৰ অনলাইন প্ৰক্ৰিয়া। আপুনি আয়কৰ বিভাগৰ ৱেবছাইট incometax.gov.in বুলি চাৰ্চ কৰিব। বাওঁফালে লিংক আধাৰ ক্লিক কৰক। এতিয়া পেন, আধাৰ নম্বৰ আৰু আধাৰত থকা আপোনাৰ নাম পূৰণ কৰক। তাৰপিছত কেপচা কোড প্ৰবিষ্ট কৰক আৰু লিংক আধাৰত ক্লিক কৰক। এটা নিশ্চিতকৰণ পৃষ্ঠা খুলিব য'ত দেখুৱাব যে পেন সফলতাৰে আধাৰত লিংক কৰা হৈছে। আপুনি NSDL বা UTIITSL-ৰ সেৱা কেন্দ্ৰলৈ গৈও লিংক কৰিব পাৰে। পেন সেৱা প্ৰদানকাৰী NSDL বা UTIITSL-ৰ সেৱা কেন্দ্ৰলৈ গৈও পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। ইয়াৰ বাবে প্ৰপত্ৰ এনিক্সিউৰ পূৰণ কৰিব লাগিব আৰু পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ প্ৰতিলিপিৰ প্ৰয়োজন হ'ব। এই প্ৰক্ৰিয়াত এটা নিৰ্দিষ্ট মাচুল পৰিশোধ কৰিব লাগিব। যদিও আপুনি এতিয়াও লিংক কৰা নাই তেতিয়াহ'লে আপোনাৰ বাবে ভাল খবৰ আহিছে আৰু সময়সীমা বৃদ্ধি কৰি দিছে। গতিকে থেংক ইউ। আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ।